তই যিমান দেৰি কৰিছ ইমান দেৰিত মানুহে ফাঁচি কাটি চেণ্ট মাৰি থাকিলেহেঁতেন মোৰ কি আৰু বেলেগ কাম নাই হা এই নাপিতৰ বাচ্চা কিয়ালে মাতি আনিব লগা হৈছে আৰে মই মালটো এৰি যাওঁ কেনেকে হা ইয়াৰ পৰা যদি এক কিলো মাল হেৰাই যায় তেতিয়া কিন্তু বাপেৰে ৰিক্স ল'ব নি হা আজিৰ পৰা দেৰি কৰিবি তোক উল্টাই লেখাই থৈ দিবে ঐ ৰাজাদা আছে চাগে মই ভিতৰলৈ গৈ এবাৰ চাই আহোঁ তহঁতি ইয়াতে ৰ'দেই দীপ ক ক'ত আছ এই ৰাজাদা বোলা মানুহজনৰ ওচৰলৈ নিতুৱে লৈ আহিছে লগ কৰিলি নি নাই কোৱা কৰিমহে হেৰি মই নাই আকৌ হা বিদুৰ ভাই মই তহঁতৰ লগত নাই নাই কি হ'ল দিম বে তোক ৰাজাদা আমি আহিলো আবে তই মোক ফোন কৰা নাই কিয় বে 10 বাৰমান ফোন কৰিছিলো আপোনাক আপুনি ব্যস্ত আছিলে আকৌ এই জোৰা বাচ্চা তই আৰু জলদি আ এখন মালেই নাই খালি কাজ তোৰ মাথাত মাল নাই বে হল এতিয়া বিউটি বে ইয়াত নহয় ইফালে বল মইতো তহঁতি নাহিবি বুলিয়ে ভাবিছিলো এই ৰাজাদা নাহিম কিয়নো কামৰ লগত এইবোৰ ধেমালি নাই দেই ৰাজাদা ই বলিন আৰু উজ্জ্বলা নমস্কাৰ মই মানে হেৰি আপোনালৈ গুৱা এযোৰ লৈ আহিছিলো মালটো 4টা বুলি কৈছিলি এতিয়া তহঁতি 3টাহে সি ডিউটিত গৈছে আমি তাক বুজাই দিম ডিউটি নহয় বিউটি পাৰ্লাৰ এখনত কাম কৰে পাৰিবতো কামত পাতৈ পাৰিব কামত ধূৰ হ'ব লাগিব আৰু হাতটো খুৰ হ'ব লাগিব এতেকে আমি চুৰ হ'ব লাগিব আগষ্ট শনিবাৰ ভাদ মাহৰ 4 তাৰিখ ভাদ মাটি তহঁতিতো জানই কোনজোপা গছত মাল আছে কোনজোপা গছত মাল নাই জানো কচোন এজোপাৰ আছে নে নাই আছে নাই এই মালটো চা দেখিছ এইটো দেখিছ নহয় পোকে খাই আছে আৰু মলটো তলত পৰি আছে এতিয়া ক তহঁতি গছটো কাটিব জানিবি নে নাই হা জানো হাতিয়াৰ ল কাটিব লাগে কি দাম কথাটো কৰত ল ক্ষমা কৰিব এতিয়া ক'ত কাটিবি ইমান মানতে কাটি দিম একে থাপৰে হাৰামি তলত কাট আৰু তলত একদম গুৰিত কাটিবি এই কিন্তু প্ৰেক্টিচ হয় বে বুজিলি হা বুজিলি বিউটি আমি একদিন
চবকে লগ চগ কৰি থকাটো ভাল নহ'ব। ৰাজাৰে সেইদিনাখন তোৰ কথা সুধিছিলে। কি কলি? উজ্জ্বল দাই তই বিউটি পাৰ্লাৰ এখনত কাম কৰ বুলি ক'লে। কিন্তু পকৰি চকৰি বিকে বুলি ক'ব নোৱাৰি। মোবাইলটো গা ধোৱা ঘৰলে লৈ নগলে নহয়নে? নহয় মই এনেই সুধিছো গম পাবি। সেইবোৰ বেয়া কাম এটা কৰিবলৈ ওলাইছো। তুমিতো জানাই মোৰ ভিতৰি মানুহটো কেনেকুৱা, দায়িত্ব নধৰিবা। আৰু চাৰে 9টা মেনেজাই ইমান সোনকালে নুশুনে। ভালকে শুনিছে। সেই মুখ হৈছে ভাল হ'ব বুজিছো। ৰাস্তা কাষৰ গছ কাটি মূল কৰিছো। দেখিলে কি কৰিবি? এই ভিতৰৰ পৰা কাটিলে ডেঞ্জাৰটো অকমান কম হ'ব। তই মই চিন্তা কৰি নাথাকিবি। সোনকালে কিবা এটা কৰি তই তোৰ বাপে দেউতাক সোনকালে মোৰ কথা ক'ব পাৰিবি। মা ভাত হ'ল। তাকৰকে দে তই বৰ এগাল এগাল ভাত বাঢ়। সেই কাঁহীখন হ'ব কাৰণে সৰহ লাগে। খা। তাৰ কথা এনেও তই বহুত দিন দৰৱ পাতি খোৱা নাই। ভাতকে কেইটামান সৰহকে খাচোন, নহ'লে কোনদিনা ঢেলপঙা খাবি ঠিক নাই। মোৰহে বিপদৰ পৰা হ'ব। একো বিপদ নিদিওঁ মই এনেকেই দিন গুচি যাম। এই হ'ব খা। হেৰি আজি মোৰ ভিডিঅ' ডিউটি আছে। আহোঁতে অলপ দেৰি হ'ব। তই দৰ্জাখন খিৰিডাল চিধা কৰি পেলাই শুই যাবি। মই নিজে আহি শুই যাম। মোৰ টোপনি আহিবলৈ বহুত বৰ লাগে। যিহে মোৰ 12 চিন্তা। এই তই বৰ চিন্তা কৰি পৃথিৱী উলট পালট কৰিব নালাগে। মই কিবা এটা কৰি আছো ৰ। হেল্ল' মোৰ আজি বিৰাট ভাগৰ লাগিছে। গম পালে মই শুই দিলো। হয় নেকি? মইতো কাইলৈ ফোন কৰিম দেই, তইও শুই দে। ঠিক আছে দে। মাজনীয়ে চাকে ওলাই অহাৰ কাৰণে ভালেই পাইছে। এই উজ্জ্বল দা ভাত দিছোন আজি এইবোৰ। আজি ইমান ভাল কাম এটাত ওলাই আহিছো। একদম এনেকে থাক দে। চাদা এখন দে। মোক অকণ দেচোন। ঘৰত কি বুলি কৈ থৈ আহিলি? কিটো কবি আৰু, সদায় যিটো কওঁ, ভিডিপি ডিউটি। তই ভালেই কৰিছ এতিয়ালৈকে বিয়া পতা নাই। বিয়ানো কেনেকে পাতিবি? ছোৱালীজনী আনি ৰাখিবলৈ ঘৰত
ৰুম এটাও নাই। ছোৱালী ঘৰৰ মানুহে ঘৰ দেখিয়ে ডাইৰেক্ট ৰিজেক্ট কৰিব। ডাঙৰকে বৰষুণ তেতিয়া মাৰ ৰুমত গোটেই এচাকনি পৰে। সেইবোৰ ঠিক কৰিম বুলিয়েতো গোটৰ পৰা এই মাহঁতে লোনটো লৈছিলো। কিন্তু হ'ল মাৰ গাটো দিনে দিনে বেয়া হৈ গৈ আছে। চিভিলৰ ডক্টৰক দেখুৱালো। 2,500 মান এখন লিষ্ট দিছে দৰৱৰ। গেছৰ দৰৱটোৰ বাহিৰে যদি তাত আন কিবা এটা পালোহেঁতেন, গোটেই দৰৱ গুৱাহাটীৰ পৰা আনিব লাগে। বহুত দিন হ'ল মায়ে দৰৱ এটাও খাবলৈ পোৱা নাই। আজি ৰাতিটো যাবলৈ দে। ঘৰৰ সন্মুখতে ফাৰ্মাচী এখন খুলিম। আৰু এই শহুৰ বুঢ়াটোক 1 টকা দৰৱ বাকী নিদিওঁ, চাই থাকিবি। ভাই ফাৰ্মাচী বুলি কওঁতে মনত পৰিলে। চেনিটাইজাৰ এটা লৈ আহিছিলো। অকণ খাই লোৱা। আমাৰ গাড়ী আহিলে। এইটো 4টা বুলি কৈছিল। তহঁতি 3টাই যে এজনক অকণমান আগত খাই লওঁ। এই ওচৰতে অকণমান যাওঁতে পাই যাম। হ'ব ইমানকেনো কি বিচাৰি ফুৰিছে? এই অচিচাই ইমিডিয়েটলি এজেগালৈ লগ ধৰিছে। মই ইউনিফৰ্মযোৰ ধুই পেলালো নহয়। এই নালাগেও, চিভিল ড্ৰেছতে যাম। এইটো আপুনি বান্দৰ টুপি পিন্ধিলে যে? ইমান ঠাণ্ডা পৰিছে জানো? সেই যিটো জেগালৈ যাম নদী পাৰ, সেইটোৱে ধৰা ঠাণ্ডা। তাতে তাতে লাগি যায় তাত। পানী অকণ গৰম কৰি বটলটোতে সোমাই দিওঁ নেকি? নেলাগিও, এইটো হলেই হৈ যাব। চাব, ঠাণ্ডা নলগাব। ছাৰ বিজু ভাই, ছাৰ। প্ৰৱেশ দিব হৈছে আৰু। হয় ছাৰ। জপনাৰ মুখৰ আগলৈ ওলাই আহ। ঠিক আছে ছাৰ, গৈ আছো। ছাৰহঁত পালেহি বোলে, মই ওলাই দিছো দেই। তুমি আহিব নালাগে এতিয়া, তই যাওঁ নহয় এতিয়া। Itu right? Oi, kain sulam dulu. Kain sulam. Nah, kyo kamu apa tu? Nampak aku semua. Kita kan sama kita. Lihat deh, lihat deh. নাম ইয়াতে ৰাখিলি যে ঘৰটো
অকণমান আগতে আছিল বল মেনেজাৰ ড্ৰয়িং ৰুমতে নমাই থাকোঁ এই বাটে বাটে বল 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 তহঁতি নতুনটো বহুত শিকিবলৈ বাকী আছে আকৌ দেৰি নকৰ মোৰ দেখোন লাগিব লাগিছে